আৰু আপুনি মাজুলীৰ কথা কিয় ক'ম বহিছিলে কি আছিলে মাজুলীৰ কথা মই কওঁ মই ভাবোঁ মাজুলীখন ভাৰতবৰ্ষৰ চবতকৈ ভদ্ৰ মানুহ থাকে মাজুলীত মই যেতিয়া মাজুলী মই এবাৰ গৈছিলোঁ কিয় ক'লোঁ মই ভাবি লৈছোঁ মোৰ মাজুলীত অফক'ৰ্ছ মোৰ কোনো আজিলৈকে বেয়া অভিজ্ঞতাটো মাজুলীত নাই প্ৰথম কথা হ'বও নোৱাৰে আৰু মানুহখিনি বহুত ভাল পাইছোঁ খুব ভদ্ৰ মানুহ মই পাইছোঁ মাজুলীত মই এবাৰেই গৈছোঁ দেই মোৰ আজি প্ৰায় 10 বছৰ আগতে গৈছিলোঁ কিজানি মোৰ ইমান ভাল লাগিলে উইণ্টাৰ আছিলে ৱেডাৰ বঢ়িয়া ইমান ধুনীয়া লাগে আৰু মানুহবিলাক ইমান ভদ্ৰ আপুনি চাওক মই কোৱা নাই যে ইয়াৰ মানুহবিলাক বেয়া বা ভদ্ৰ নহয় কিন্তু মাজুলীৰ লেভেলটোৱে বেলেগ বুজিছা নাই এই যে সত্ৰৰ কিজানি সেইটোৰ কাৰণে সত্ৰৰ প্ৰভাৱ নিশ্চয় আছে কাৰণ তাতো সত্ৰৰ লাইফৰ সত্ৰৰ মাজে সত্ৰৰ ইজ দ্য ফ'কেল পইণ্ট অফ সত্ৰৰ মাজত মাজুলীৰ মাজত মাজে মাজে সত্ৰ আৰু তাতে বাকী জনজাতি গোষ্ঠী যিমান আছে আৰু মিচিং সম্প্ৰদায় হওক তেওঁলোকৰ ঘৰতো গৈ পেলাই বহুতখিনি উৎপাত কৰিছোঁ মানে উৎপাত ইন দ্য চেন্স মানে তেওঁলোকৰ লগত ঘূৰি ফুৰোঁ চাইকেল মাৰি ফুৰোঁ মানে মাজুলী বুলি কৈ দিলে মোৰ মনটো ভাল লাগিছে মানে মাজুলীখন সঁচাকৈ ধুনীয়া মই আপোনাৰ মাজুলী এটা ইনচিডেণ্ট কওঁ দেই আচ্ছা মাজুলী মই যে গৈছিলোঁ মোৰ দাদাই ক'লে যে আমাৰ যোনটো ঘৰত আছিলোঁ ঘৰটো চাই পাচোন সেই ঘৰটো এতিয়াও আছে আপোনালোকৰ মানে মোৰ ককাৰ যোনটো ঘৰত আছিলে এতিয়া সেইটো এতিয়া মানে চাৰ্কল অফিচ এতিয়া চাৰ্কল অফ সেই কম্পাউণ্ডতে যোনটো বিল আছে এটা আৰু এটা ঘৰ সেইটো এতিয়াও আছে সেইটো ঘৰতে মোৰ দেউতাহঁত সৰুতে আছিলে সেইটো এতিয়াও এটলিষ্ট মই যেতিয়া গৈছিলোঁ তেতিয়া আছিলে কাৰণ ককা যোৱাৰ আগৰ পৰাই কিজানি তাৰ মোৰ দেন 100 years old ইজিলি মই যেতিয়া গৈছিলোঁ তেতিয়াই চাগে মোৰ দেন 100 years old মাজুলী মই এটা ইনচিডেণ্ট কম না মাজুলীত মই আৰু মোৰ ফ্ৰেণ্ড গৈছিলোঁ ড্ৰাইভ কৰি গৈছিলোঁ মই নিজে ড্ৰাইভ কৰি গৈছিলোঁ এই আমি নিমাতী ঘাটৰ পৰা বোটেদি পাৰ হোৱা হোৱাট এন এক্সপিৰিয়েঞ্চ তাৰপিছত এদিন আমি ওলাই গ'লোঁ চব হেপ্পী মুড ইমান সুন্দৰ পৰিৱেশ তাতে মই ইয়াক ক'লোঁ মোৰ বন্ধুটোক তাৰ নাম নিবিৰ কৈছোঁ নিবিৰ আজি আমি এজন অচিনাকি মানুহৰ ঘৰত গৈ চাহ খাম সি ক'লে কেনেকৈ মই কৈছোঁ আমি চিনেমাত যে দেখোঁ কেতিয়াবা আজি কৰি চাওঁচোন ইয়াতে মাজুলীৰ মানুহবিলাক ইমান ভাল এজন বয়সস্থ ভদ্ৰলোক এজন আছিলে তাতে গাঁৱৰ মাজত তাতে চাহৰ দোকান চোকান একো নাই মই জানো তাতে নাই মই গাড়ীখন তেওঁৰ কিনাৰৰ ওচৰত ৰখালোঁ ক'লোঁ যে হেৰি খুৰা এটা কথা সুধোঁ আমাৰ চাহ খাব বৰ মন গৈছে ইয়াতে ক'ৰবাত চাহৰ দোকান আছে নেকি মই জানো তাতে চাহৰ দোকান নাই মই চাব গৈছিলোঁ তেখেতে কি কয় তেখেতে ক'লে যে ইয়াতেতো চাহৰ দোকান নাই ক'ত খাব ইয়াৰ পৰাতো দূৰ আছে বৰ মন গৈছিল খাবলৈ মোৰ ঘৰলৈ ব'লক চাওকচোন তাৰমানে মই ভুল নাছিলোঁ ইমান ভাল লৈ গ'ল এইটো বুজিছে অসমৰ অন্য জেগাতো হয় মই খালি ট্ৰাই কৰা নাই মই খালি মাজুলীত কৈছোঁ মই কোৱা নাই যে অসমৰ অন্য জেগাতো মোক বেলেগ মানুহে কৈছে যে মানুহে অফক'ৰ্ছ ইণ্টেনশ্যনেলি সোধা নাই কিন্তু মানুহে অচিনাকি মানুহৰ ঘৰত গৈ চাহ খাইছে তাতে মোক তেওঁ ঘৰলৈ লৈ গ'ল চাহ দিলে বিস্কিট তেওঁৰ বাৰীৰ কল খাই পেলাই আমি তাতে খাই পেলাই ওলাই গুচি আহিলোঁ ইমান তেওঁৰ ৱাইফ আহিলে আমাক বঢ়িয়াকৈ দিছে ইমান সুন্দৰভাৱে দিছে ছাৰ্ভ কৰিছে ইমান অতিথি সৎকাৰ যাক কয় মানে ইমান ভাল লাগিলে মাজুলীৰ ট্ৰিপটো ৱাজ ভেৰি মেমৰেবল মই কেতিয়াও পাহৰি নাযাওঁ এইটো শুনিয়ে ভাল লাগিছে যে আমাৰ অসমখন সঁচাকৈ ভাল কিয় ভাল জানা হৈছে যাৰ এটা ঘটনা কওঁ নিলোৎপল বৰাক চিনি পায় নহয় আমাৰ ছিংগাৰ মিউজিক ডিৰেক্টৰ কম্প'জাৰ অফক'ৰ্ছ নিশ্চয় নিলোৎপল আপুনি বহুত ভদ্ৰকৈ কৈছে ন সি এনেকুৱা নহয় এবাৰ মই মুম্বাইৰ পৰা আহিলোঁ আহি পেলাই এয়াৰপৰ্টৰ পৰা নামাৰ পিছত চাহ খাওঁ ব'লা কৈছে এনেকৈ চাহ নাখাওঁ কাৰোবাৰ ঘৰত খাওঁ একেই আপোনাৰ নিচিনা মই কৈছোঁ চিনি জানি নাপাওঁ নাখাওঁ মই এনেকৈ নাযাওঁ বিশ্বাস কৰিবা গাড়ীখন ৰখাইছোঁ বাছ মানুহ আগত গৈ পেলাই গেট খুলি বেল বজাই দিলেগৈ ওলাই আহিছে ভণ্টি দুজনীমান তাক চিনি পাইছে দাদা চাহ বনাব দেচোন মাক কথা নাই বতৰা নাই ডাইৰেক্ট মাক আছে নাই নাজানো চাহ দুকাপ বনাবতে মাক বুলি কৈছে গৃহস্থ তৎপত খাই গ'ল কোন আহিলে সঁচাই আৰ ইউ ফৰ ৰিয়েল মানে আৰু চিৰিয়াছলি সি সেনেকুৱা কৰিছে আৰু এইটো কাৰণে যে তুমি গালি পাৰিলে পাৰা আই ডোণ্ট কেয়াৰ পলি মানে লৈ গৈ লোকৰ ঘৰত চাহ খুৱাই আনি থাকে মোৰ মানে ময়ো এতিয়া এনেকৈ চাহ কাপ উপায় নাই কি কৰিব চাওক এইটো তেওঁৰ নিজৰ ওপৰত কনফিডেঞ্চ আছে প্লাছ তেওঁৰ যাৰ ঘৰত গৈছে সেই মানুহৰ কালচাৰৰ ওপৰতো কনফিডেঞ্চ আছে মানে ৰেণ্ডমলি সোমাই গৈছে ক'ত গুৱাহাটী এয়াৰপৰ্ট বৰঝাৰ অলপ আগত আহি পেলাই আমি দোকান এখন মই ৰখাই পেলাই চাহ খাওঁ ইয়াত নাখাওঁ মেচি ভাল চাহ নহয় গাখীৰ ভাল নহয় বুলি কৈ পেলাই গেটখন খুলিছে মই বোলো চিনি পাইছেগৈ সি বেল বজাইছে ছোৱালী এগৰাকী দুজনী ওলাই আহিছে ওলাই পেলাই হয় মাক কচোন চাহ দুকাপ বনাবলৈ
এনেকৈ কেনেকৈ ক'ব পাৰা তুমি মানে হা লগত কি আনিছিলে পাহৰিলোঁ আৰু মোৰ সেইটো টাইমত মানে কেনেকুৱা এম্বাৰেছ ফিল কৰিছোঁ মানে কেলৈ কৰিছোঁ নেপায় ন সি কৈছে এইটো অসমৰ মৰম হয় মানুহৰ একো নাই বুলি কৈছে চব ঘৰ মোৰ ঘৰ আৰু হি ইজ টেকনিকেলি ৰাইট একচুৱেলি ন আমি যদি চবকে নিজৰ বুলি ভাবোঁ তেতিয়া চব নিজৰে নিজৰ পৰা আপোনাৰ ভিতৰৰ পৰা যদি আহে মাত্ৰ মানুহে এইটো ৰেকগনাইজ কৰে সেই ভাইবটো ওলাই আহে ওলাই ভাইবটো ওলাই আহে আৰু সেইটো নাইকিয়া হৈ গৈছে আজিকালি সেইটো নাইকিয়া কাৰণ মানুহৰ ট্ৰাষ্ট কমি গৈছে কাৰণ আপোনাৰ ৰাস্তাৰ কেতিয়াবা থিয় হৈ থাকিব সিদিনাখন মোৰ ওচৰত এজন মানুহ আহিছে মোৰ বোলে বাছত যাব পইচা নাই মই বোলে দিব নেকি ৱেল ড্ৰেছ মানুহ মুখৰ পৰা কিন্তু গম পাইছানে মুখৰ পৰা মদৰ গুণ তাৰমানে মই তেতিয়া ক'লোঁ কি যে চৰি এনেই মই হেল্প কৰোঁ মানুহক দেই কোনোবা আহিলে মই নিশ্চয় হেল্প কৰোঁ কিন্তু সিদিনাখন মই নকৰিলোঁ কাৰণ জানো এইটো গুৱাহাটীতো হৈছে নেকি মোৰ ঘৰৰ আগত এইটো দিল্লী বা আৰ্বান চিটিজবিলাকত বহুত আছিলে মোৰ ঘৰৰ আগত হৈছে বহুত পাইছোঁ মই একদম টিপ টপ একদম পুৰা কৰ্পৰেট ড্ৰেছেছ যে বেগ চেগ লৈ আহিব सॉरी सर आपको ऐसे डिस्टर्ब किया वो रास्ते में मेरा पैसा छूट गया ये नहीं তুমি দেখিতো ভাবিবা ন ইমান ভাল মানুহ আপুনি বেয়া নাপাব আপোনাক মই লগালগ গৈ ঘূৰাই দিব আপোনাৰ এড্ৰেছটো ক'ত দিব লাগে পইচাটো বেছিও নোখোজে অলপ পইচা খুজিব কিন্তু সেই পইচাখিনি কেতিয়া সেই পইচাখিনি আপোনাৰ ইজিলি স্পেয়াৰ কৰিব পাৰে কিন্তু বিশ্বাসটো নাইকিয়া হৈ গ'ল নহয় আপুনি তেওঁ মানুহ গ'লে যোনবিলাক কোনোবাই যদি সঁচাকৈ যাৰ দৰকাৰ আপুনি তেওঁকো হেল্প কৰাৰ আগত দুবাৰ ভাবিব লাগিব কাৰণ সিহঁতি খুব বেছি 50 টকা মোক খালি আপুনি 50 টকা দিয়ক আই এম নট আস্কিং ইউ এনিমোৰ আৰু ইংলিছত ক'ব ধুনীয়াকৈ আই এম নট আস্কিং ইউ এনিমোৰ মানি জাষ্ট গিভ মি 50 rupees so that I can reach home তোমাৰ লাগিব হয় চাগে 50 টকা বিচাৰিছে দি দে সেই 50 টকা কি 50টা মানুহক ধৰিব এদিনত তাৰপিছত তাৰ দিনত কিমান ইনকাম হৈ গ'ল 2500-3000 টকা দিনে হৈ গ'ল আৰামত হৈ গ'ল এটা বটল আহি গ'ল তাৰে আধা খালে আধা ৰাখিলে বেছিহে হয় নতুন আইডিয়া এটা দিলোঁ আপোনালোকক চিৰিয়াছলি নল'ব এইসব আমি প্ৰমোট কৰা নাই দেই আমি ভাল বস্তু প্ৰমোট কৰি আছোঁ এক্টৰ বলক বনিব লাগিলে একো